বন্ধুসকল, আপোনালোকক আসাম XYZ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি গৈ আছোঁ মেলালৈ আৰু এনেকৈ আজি ভিডিঅ' বনাবলগীয়া হৈছে। ৰাতি আহি আছোঁ টাউনলৈ আৰু ৰৈ পেলাই বনাবলৈ দিগদাৰ হৈছে মাথা মুঠাৰ কাৰণে। গতিকে আহি আছোঁ আমি মেলা চাবলৈ আৰু বতৰটো বেয়া। আমি ভিডিঅ' বনাবলৈ জানেই বতৰটো বেয়াই হয়। এতিয়া গৈ আছোঁ বন্ধুসকল ওলাই ইয়াৰ পৰা আৰু টাইমো বহুত হ'ল, 7:11 হ'ল, 7টা বাজি পাৰ হৈ গ'ল আৰু মেলা 6টামান বজাৰ পৰা চুৰ হয় হেৰি ষ্টাৰ্ট হয়। গতিকে আমি গৈ আছোঁ এতিয়া খালি বন্ধুসকল, আগতকৈ বহুত ভাল হ'ল। 4 লাইন হোৱাৰ পৰা চব ষ্ট্ৰেট লাইট হৈ গ'ল। এতিয়া চিন্তা নাই আৰু, গোটেইখন পোহৰে। আগতে বহুত আন্ধাৰ হৈ থাকে। আহি এতিয়া পাই গ'লোহি বন্ধুসকল বাইপাছ। এতিয়া বাইপাছ পাৰ হৈছোঁ। বন্ধুসকল, ফাইনেলি পাই গ'লো সেই মেলা। ফাইনেলি পাই গ'লোহি। এতিয়া ভিতৰত এণ্ট্ৰি হ'ম। এখন দেখিছে বন্ধুসকল, আনন্দ বনালে সোমাই যোৱা ফাৰ্ষ্ট গেট এইখনে। এতিয়া এইফালেদি আমি সোমাই যাম। বন্ধুসকল, এতিয়া ল'ব লাগিব টিকেট। এতিয়া লৈ আছে ভাইটিয়ে টিকেট 10 টকাকৈ 2টা টিকেট লৈছে। বন্ধুসকল, ফাইনেলি টিকেট 2টা লৈ ল'লোঁ আৰু এতিয়া ভিতৰত এণ্ট্ৰি হ'ম। বন্ধুসকল, এতিয়া ফাইনেলি ভিতৰত সোমাই গ'লোঁ।
নহয় যাওঁ আৰু চাম গোৱা এইখনো হতে আগলে চলি যায় এইখনো উঠিব পাৰ এখন ষ্টাৰ্ট দিছে বন্ধুসকল এইবোৰে মেলাৰ ভিতৰত দৃশ্য ইয়াত বহুত দোকানো বহিছে আৰু আপোনালোক দেখালোঁ কিমান ডাঙৰ ডাঙৰ চকৰি তাৰ ভিতৰত আছে চকৰিত আৰু এইটো বন্ধুসকল দেখিছে পাৰি বন্ধুসকল এতিয়া আমি ৰৈ আছোঁ উঠিবলৈ এইটো ডাঙৰ চকৰিটোত একেবাৰে টিকেট লৈলোঁ এটা 50 টকাকৈ লৈছে টিকেট আৰু দুটাৰ 100 টকা এতিয়া শাৰী পাতি ৰৈ আছোঁ ইয়াত উঠিবৰ কাৰণে আৰু মানুহো ঢেৰ পূৰা জাম হৈ আছে মানুহসকল ফাইনেলি চকৰিত উঠিব পালোঁ বহুত দেৰি ৰৈ থাকি বহুত দেৰি পাছত পাইছোঁ ৰৈ মানুহো ঢেৰ আৰু এইবাৰ প্ৰথমবাৰ নহয় য'ত উঠিছোঁ ওপৰলৈ গ'লে বেছি ভয় লাগে তলত একো নহয় ঘূৰোতে যেতিয়া স্পীড ঘূৰিব তেতিয়া বহুত ভয় লাগে উঠি গ'লোঁ ওপৰত কিবা খবি কেনেকুৱা লাগিছে ইয়াৰ ভয় লাগিছে চাইকে পাকে হয় গৰিয়ে থাকে যিমান ঘূৰাই এনেকৈ চলিলে বল নাই চলি যাব বেয়া বল এইখনতে উঠিব লাগে এইখনতে কোন ৰেল ভাল দিছে নে চালিয়া এই কোনে চাই বেছি বহা নাই